আইতা আইতা তুমি মোক বহুত দিন সাধু কথা কোৱা নাই দেই। আজি এটা কোৱা না আইতা। তই ঠিকেই কৈছ, বহুত দিন মই সাধু কথা কোৱা হোৱা নাই নহয় তোক। আজি কিন্তু মই ভাবিছোঁ তোক সাধু কথা নহয়, এটা গল্পহে ক'ম দেই। খুব ধুনীয়া এটা গল্প, আৰু এইটো গল্পৰ দ্বাৰা এটা ধুনীয়া নৈতিক শিক্ষাৰ ভিতৰত সোমাই আছে, বুজিলি? আজি মই তোক সেইটোকে ক'ম দেই। গল্পটোকে কোৱাচোন আইতা। ধুনীয়া গল্পটো শুনিবৰ কাৰণে মই ৰৈ আছোঁ। গল্পটোৰ নামনো কি আইতা? আচলতে গল্পটোৰ নাম এজন লোভীয়া মানুহ। কিন্তু বাস্তৱ আজিকালি জীৱনত আমি এনেকুৱা ধৰণৰ বহু ধৰণৰ কথাই দেখিবলৈ পাওঁ, বুজিলি? সেইকাৰণে এইটো গল্প বুলিয়েই ধৰা, বুজিলি? কোৱা তেন্তে আইতা, এজন লোভীয়া মানুহৰ গল্পটো কোৱাচোন। শুন তেন্তে। এসময়ত এখন সৰু চহৰত এজন বৰ লোভীয়া মানুহে বাস কৰিছিল দেই। বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত মানুহজন আছিল অত্যন্ত লোভীয়া। তেওঁ চৰকাৰী কাৰ্যালয় এটাত সাধাৰণ কৰ্মচাৰীহে আছিল। কিন্তু নানান অসৎ উপায়েৰে তেওঁ কাৰ্যালয়লৈ অহা বাহিৰা মানুহখিনিৰ পৰা কি কৰে, চল চাতুৰি কৰি টকা ঘটিবলৈ লৈছিল। এনেকৈ টকা পইচা ঘটি ঘটি লোভীয়া মানুহজনে লাহে লাহে ধনী হ'বলৈ ধৰিলে। এসময়ত তেওঁৰ সাধাৰণ এটা সৰু প্ৰজা আছিল, আৰু প্ৰজা গুচি প্ৰকাণ্ড বিল্ডিং ঘৰ এটা হ'ল, গাড়ী হ'ল, ইত্যাদি ইত্যাদি নানান দামী বস্তু মানুহজনৰ ঘৰত হ'ল। আৰু এইবোৰ লৈ মানুহজন বৰ ব্যস্ত হৈ পৰিল, বুজিলি? এইটো উপায় ল'লে তেওঁ টকা ঘটিবলৈ। টকা ঘটিবলৈ তেওঁ এইটো উপায় ল'লে আৰু কিন্তু তেওঁ লাহে লাহে কি হ'ল জানো, লোভটো ইমান বাঢ়িবলৈ ধৰিলে, তেওঁ গম নোপোৱাকৈ তেওঁ সাংঘাতিক লোভীয়া হৈ পৰিল। তেওঁৰ পত্নী আৰু ডাঙৰ হৈ অহা ল'ৰা ছোৱালী দুটাও ক্ৰমে ধনী হৈ বৰ অহংকাৰী যেন হৈ পৰিল। সিহঁতেও অবাবত দেউতাকৰ টকা পইচাবোৰ উৰুৱাবলৈ ল'লে। দামী দামী বস্তু কিনি ল'ৰা ছোৱালী দুটাই ঘৈণীয়েকে অবাতে গতি কৰিবলৈ ল'লে, বুজিলি? ইতিমধ্যে ল'ৰা ছোৱালী দুটাৰ আৰু ঘৈণীয়েকৰ টকাৰ তাগিদা পূৰাবলৈ গৈ এই লোভীয়া মানুহজনে আৰু তাৰমানে বেলেগ বেলেগ উপায় অৱলম্বন কৰিবলৈ ধৰিলে। কেনেকৈনো তেওঁ টকা পইচা আৰু উপাৰ্জন কৰিব পাৰে, বুজিলি? ইমান মানুহজন লোভীয়া হৈ পৰিল। ইছ ৰাম, ইমান টকা লাগেনে মানুহজনক? মানুহজনে ক'ব নোৱাৰাকৈ ইমান টকাৰ প্ৰতি লোভীয়া হৈ পৰিলে, আৰু লোভীয়া হৈ গৈ এদিন এটা বৰ ডাঙৰ কাণ্ড কৰিলে দেই মানুহজনে। কি ডাঙৰ কাণ্ড কৰিলে এটা? এদিন টকাৰ লোভত মানুহজনে অফিচলৈ চাকৰি বিচাৰি অহা ল'ৰা এজনৰ পৰা বহু হাজাৰ টকা মনে মনে লৈ থাকোঁতে হঠাতেতো তাত পুলিচ উপস্থিত হ'ল, আৰু হৈ পেলাই একেবাৰে লোভীয়া মানুহজনক হাতে লোটে ধৰা পেলালে, আৰু থানালৈ লৈ গৈ পেলাই তেওঁক কি কৰিলে, একেবাৰে লকআপত বন্দী কৰি থ'লে, বুজিলি? কিন্তু আইতা, পুলিচে কেনেকৈ তৎক্ষণাত কথাটো গম পালে? কাৰণ লাহে লাহে অফিচটোত সকলোৱে গম পাই গৈছিল যে লোভীয়া মানুহজনে এনেকৈ বহুত হাজাৰ হাজাৰ টকা আনক চাকৰি দিম বুলি লোভ দেখুৱাই লৈছিল। টকাৰ লোভত মানুহজনে অন্ধ যেন হৈ গৈছিল, আৰু আনৰ পৰা টকাবোৰ একদম কেনেকৈ যে লৈছিল নহয়। ইতিমধ্যে মনে মনে সেই টকা দিয়া যিবোৰ মানুহ আছিল নহয়, সেই মানুহবিলাকৰ মাজত ইকান সিকানকৈ কথাটো বাগৰি গৈছিল, আৰু আটাইয়ে কথাটো লৈ বুবু বাবা কৰিছিল। তেওঁ কিন্তু গম পোৱা নাছিল কথাটো। তেওঁলোকৰ মাজত কোনোবাই গৈ পেলাই পুলিচক মনে মনে জনাইছিল, আৰু খবৰটো পাই হঠাতে পুলিচ তাত উপস্থিত হ'ল, আৰু লোভীয়া মানুহজনক টকাৰে সৈতে ধৰা পেলাই থানালৈ লৈ গৈ পাছত কি কৰিলে, জেলত ভৰাই থ'লে, বুজিলি? পুলিচে লাষ্টত জেলতে ভৰাই থ'লে নেকি? কিন্তু ভালেই কৰিলে আইতা, কাৰণ লোভতে মানুহজনে বহুত বেয়া কাম কৰিছিল, নহয়নে আইতা? শেষত টকাৰ লোভত মানুহজনৰ এয়ে হ'ল পৰিণাম। গতিকে এই গল্পটোৰ পৰা আমি এটা খুব ভাল নীতি শিক্ষা লাভ কৰিব পাৰোঁ। নীতি শিক্ষাটো হ'ল যে আমি এইটো কথা জানিব পাৰোঁ যে লোভেই হৈছে সকলো পতনৰ মূল। প্ৰয়োজনতকৈ বেছি বস্তু যি মানুহে লোভ কৰে, বস্তু বিচাৰে, একদম যিকোনো বস্তুৰ ক্ষেত্ৰতে হয়, লোভটো যেতিয়া বাঢ়ি যায়, তেতিয়া মানুহজনে কি হয়, তাৰ পিছত কিন্তু দুখহে পায় বা কষ্ট পায়। সেই অতি লোভ কৰাটো বৰ বেয়া কথা, বুজিলি? গতিকে মানুহজনে ইমানখিনি লোভ কৰিনো শেষত কি হ'ল, গৈ জেলতহে সোমাই থাকিবলগীয়া হ'ল, নহয়নে বাৰু? ভালেই হ'ল আইতা, এনেকুৱা মানুহ জেলত থকাই ভাল, নহয়নে?